গাইস স্বাগতম তো রাজিদুল ব্লগস আর ইয়ার পরে আজি যাত্রাটা আরম্ভ হবে মানে পিকনিক স্পটলে যাত্রাটা আরম্ভ করিম তো আজি ইয়ার পরে সাঙ্গার পরে যাত্রাটা আরম্ভ হবে এতে বাজিছে 6:47 মান হৈছে মানে সকলোকে গুড মর্নিং বহুত অপেক্ষাৰ মূৰত আমচৈলৈ লৈ যোৱা সপোনৰ বাছটোৱে আহি পালে আৰু দৌৰি দৌৰি উঠিম বলক ফাইনালি আহি গেলো নগাঁও ডিস্ট্রিক্ট তো এতে আহি রখি আছো আর আমার পেট্রোল না ভরালে কিন্তু তোমার পেশাব লাগিছে কারণে পেট্রোল মত রখিছে পেশাব টেশাব করে কিনা একটু যাত্রা আমার আরম্ভ আমচৈ লৈ বলক এরপর মোটামুটি 25 মিনিট মান পিছত যাই কিনে আমার গন্তব্যস্থানত লৈ উপস্থিত হম এই আমার স্যার মজা লাগি আছে ও মজা মজা লাগি আছে ইয়াতে আহি যাম দে আর মানে নিজৰ নিজৰ কামখিনি কৰি আহিলে আৰু ইয়াৰ পিছতে আমাৰ আকৌ যাত্ৰা আৰম্ভ হ'ব গেলো বহুত বাধা বিঘিনি পাৰ কৰি মানে বমি চমি কৰি ছোৱালীবিলাকৰ অৱস্থা শেষে আমাৰ অৱস্থা শেষ তো সেয়া বাছটো ৰখি আছে খোৱাৰ আইটেমবিলাক কৰি আছে এতিয়া মানে ৰান্ধাটো হ'ব আৰু সেইফালে খোৱাৰ কাৰণে হেৰি বনাই আছে চক মানে ব্ৰেকফাষ্টটো চলি আছে আমাৰ কাৰ্তিক দাক মানে বছৰ নিচিনাকৈ আছে বা মানে বিষয়ত বহুত ভাল লাগি আছে চব নেচাৰেল গছ গছনি চাৰিওফালে গছ গছনি আৰু এইফালে ৰান্ধাৰ কাৰণে ৰেডি কৰি আছে আৰু তাতে ব্ৰেকফাষ্ট এইফালে মানে আমাৰ আকিবুলতা ৰখি আছে মানে ছোৱালী এজনী প্ৰপ'জ কৰা একচেপ্ট নকৰিলে মনটো বেয়া আজি মেমে দোকান দিছে গতিকে আমি সকলোৱে কিনি আছো দোকানৰ পৰা লৈ আছো আপোনালোকে ল'ব পাৰে যে আপোনালোকে মানে কিবা হেৰি ডিছকাউণ্ট দোকানটো ডাঙৰ গতিকে দুইজন লাগে ডিছকাউণ্ট ৰাখিছে এই ফজিত দোকানদাৰ ডিম বিক্রি কৰি আছে মজিতে ডিম বিক্রি কৰি আছে স্লাইস দিয়ক হেই ইজনি চিনি ভাই দোকানে খাই লৈ আছে গ্ৰাহক না অলপ ধমালি কৰিলে দিয়ক মানে মেম হাতৰ দোকান দিয়া নাই মানে আমাক খোৱাৰ মানে ভগাই দিয়াৰ কাৰণে সহায় কৰি আছে আপোনালোকে বেয়া নাপাব দিয়ক এনে ধেমালি তো কৰিমেই অলপ দোকানের পৰা কেনেকৈ কিনি আনি খাই আছো মানে সেই দোকানী নহয় মানে আমাৰ ব্ৰেকফাষ্ট বস্তু মানে মেমসকলক দিব দিছে সকলোৱে যাতে পায় সেইকাৰণে মেমহঁতক দিব দিছোঁ তাৰ পৰা আমি লৈ ইয়াতে বহি খাই আছোঁ ধৰক কেনেকৈ আড্ডা দি আছোঁ আঁকি ওলাই আহি বহিলে মাত্ৰ খাবি নেকি মানে পিকনিকত আহি কিনে মানে হেয়াৰ কাটিং ষ্টাইল দেখুৱাব বিচাৰিছে নেকি কিন্তু মই কিন্তু আপোনালোকে হেয়াৰ কাটিং ষ্টাইল দেখুৱাব বিচৰা নাই মানে নেচাৰেল দৃশ্যটো দেখুৱাব বিচাৰিছোঁ চাওক অলপ
মজা যাই নালা ঘূৰবাৰ আমি পুলৰ পিনে যাম এয়া চাওক ইয়াতে মানে ইয়াতে এইফালে পানীটো নামি গৈছে ইয়াতে 3টা দলংমান আছে দলং মানে ফটো কি কম আৰু ক'বলৈ নাই আৰু ইয়াতে চাওক এয়া ৰখি আছে হৌ এটা মাৰি দিব লালে যাই আছো আৰু বলাক বলাক দৌৰি যাব লাগব ন আগতে পানী 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 মজা আপোনালোকে শব্দটো শুনি পাইছেনে মানে ঝৰ্ণাৰ সেই পানীৰ শব্দটো পৰি আছে মানে পানী কেনেকৈ পৰি আছে আৰু তাতে চাওক মানে সকলোৱে ফটোশ্বুট কৰি আছে তো আমিও যাম ফটোশ্বুট ল'ম চাইছেনে কেনেকুৱা ষ্টাইলত এজনে মানে সকলোৱে ফটোবিলাক উঠাই আছে মানে মোৰে সহ্য হোৱা নাই তো আপোনালোকৰ কাৰণে অলপ দেৰিকৈ ল'ম কিন্তু আপোনালোকৰ কামখিনি কৰি লওঁ আৰু সৌটো দেখা পাইছে না সৌটোৱে মানে আমচৈৰ মেইন ঝৰ্ণা লাহে দিয়ক লাহে ইমান হেৰি ফটো ল'ব নালাগে লাহে 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 হ'ব এবাৰ ঝৰ্ণাটো চাওক সেইফালে ছোৱালীবিলাকে চাওক আৰু মেমতো চাওক মানে ফটো চটো লৈ আহিলে ইমান ভয় কিহৰ হাপা থাকক জুৰি উঠি আছে ইমান মানে ক্ষীণ ছোৱালী হয় যোৱা যোৱা ৰাজুদুল বেছি বেছি ঐ ৰ আৰু এটা বস্তু লক্ষ্য কৰিছে নাই সৌটো চাওক মানে ঝৰ্ণাৰ তলতে মানে পানী নদীৰ তলতে সেই মন্দিৰটো আছে তাতে লক্ষ্য কৰক নাই কেনেকুৱা এটা ফিল মানে কি ক'ম আচৰিত হৈ গৈছোঁ পাথৰৰ মাজতে মন্দিৰ এইবিলাক কেনেকৈ ওপৰৰ পৰা বৈ আহি আছে সেয়া দেখুৱাম বলকচোন বলক বলক বাপৰে কিমান শব্দৰে পানীবিলাক ওপৰৰ বৈ আহি আছে চাওকচোন বাপৰে ওপৰলৈ যোৱাটো আৰম্ভ কৰিলোঁ মোৰ লগত লাকি বোলে মানে খোজকাঢ়িব নোৱাৰা হৈ গৈছে ভৰিটো এনেকুৱা বিষাইছে ন পেট বিষাই আছে মানে সেয়া পিছফালে দেখাই আছোঁ কেনেকুৱা মানে আহোনে কেনেকুৱা কৰি যাই আছোঁ অৱস্থাটো চাওক মানে কেনেকুৱা ওখ 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 অনলি ওখ গাড়ী আহি আছে গাড়ী মানে ওপৰৰ পৰা দাউৰি আহি আছে কিন্তু উঠোতে অলপ সেই আৰু এই দাউৰিব নালাগে পৰি যাবা আৰু তাৰপিছত তলত পৰিলে কোনোবাই মই শেষ ন মই দাউৰিব পাৰোঁ নেকি কোনটো চাৰ ন সেইটো ছাৰ কেনে লাগি আছে উঠি কেনে বঢ়িয়া আমি আহি আছোঁ ওপৰলৈ গৈ আছোঁ আহিছিলোঁ ওপৰত দিয়া অলপ সেইটো ৰাস্তা কেনে আছে ভয় লাগিছে ওপৰত উঠি আহিছোঁ যিহেতু ভৰি একদম পুৰা শেষ ভৰি একদম উঠাই আছে তথাপিও উঠিছোঁ ভাল লাগিছে জুচ এটা আহি গৈছে না এটা জুচ আহি আছে নদীৰ পৰা ঘূৰি আহিলোঁ দিয়ক আৰু আহি গ'লোঁ পিকনিক স্পটলৈ এয়া আমি মানে য'তে বাছখন ৰাখিছিলোঁ তাতে আহিলোঁ এবাৰ যাম খানা খাম আৰু ঘৰে ঘৰে সকলোৱে ঘূৰি যাম নহয় 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 ঘূৰি নাযাওঁ অলপ ডান্স কৰিম সেয়াই আৰু যাই আছোঁ ডান্সটোৱে মেইন ন
বলক আপোনালোকে দেখুৱাই আহোঁ ক'ত আমি খানাটো খাম আৰু ক'ত বনাইছোঁ কি বনাইছোঁ চব দেখুৱাম এতিয়া আমি এনেকৈ বহি খানাটো খাম আৰু তাতে বনাই আছে এতিয়া অলপ আগতে বনাইছোঁ এয়া মানে গেছ ষ্টেচনো আছে আৰু এয়া পানী ৰেডি হোৱা নাই কিন্তু আমাৰ মানে ভিতৰত পেটত কিবা হেৰি লাগি আছে ভাতটোৱে মেইন খাব লাগিব চাই লওক কেনেকুৱা খানা হৈছে মানে ভালতকৈ চব্জিটোৱে বেছি মোৰ থাল আজিৰ কাৰণে ফাইনেলি বাই বাই লগ পাই আছোঁ নেক্সট ব্লগত